আসসালামু আলাইকুম নমস্কাৰ মই হাবিলুদ্দিন আজি মই এইটো ভিডিঅ' বনাই আছো এটা মেচিনৰ ওপৰত মেচিনৰ সহায়ত কেনেকৈ হাঁহ মুৰ্গীৰ পোৱালি উঠাব পাৰি তাৰ বিষয়ে মই এই ভিডিঅ'টোত ধুনীয়াকৈ আপোনালোকক বুজাই দি আছো আশা কৰো ভাল লাগিব এইটো চাওক এটা মেচিন হয় এটো প্লাইবোর্ড দি মই বনাই লৈছো মিস্ত্রি দি বনাই লৈছো এটা বাকসৰ নিচিনা এটো মোটামুটি আপোনাৰ এটো মেচিন হয় এটো আপোনাৰ 2000 কণী দিব পাৰি হাঁহৰ তো বন্ধুসকল কণীখিনি দিয়াৰ পিছত প্ৰথম দিনৰ পৰাই আপোনাৰ এনেকৈ কণীখিনি উলট পালট কৰি দিব লাগিব দিনত 3বাৰ 4বাৰ উলট পালট কৰি থাকিব লাগিব তাৰ পিছত 14 দিন পিছত 14 দিনৰ দিন আপোনাৰ স্প্ৰে মেচিনে দি পানীৰ সহায়ত অলপ অলপ পানী ওপৰে দি ভালকে ধুনীয়াকে পানী দিব লাগিব পানী দি এনেকে হাতেৰে সুন্দৰভাৱে পানীখিনি কণীৰ লগত মিহলাই দিব লাগিব উলট পালট কৰি থাকিব লাগিব এনেকে 3বাৰ 4বাৰ দিনত কৰিব লাগিব তো তাৰ পিছত চাওক এইটো মোৰ 25 দিন হ'ল 25 দিন পিছত এই দুটা কণী ফাটি আছে তাৰ মানে উঠাৰ সময় হৈছে তো এনেকে 24 দিনৰ দিন আপোনাৰ 24 দিন যিদিনা হ'ব সেইদিনা আপোনাৰ এনেকে দুটা কণী ফাটিব তো 25 দিন পিছত 25 দিনৰ দিন আপোনাৰ এটো দুটা এটো চাওক দুটা কণী ফাটি পোৱালি ওলাইছে এটো ওলাইছে 25 দিন বয়স হৈছে কণীখিনিৰ এটো দুটা উঠি আছে তো বন্ধুসকল আমি যে কণীখিনি উলট পালট কৰি দিলো প্ৰথমতে দিনত 3বাৰ 4বাৰ এটো লক্ষ্য কৰিব লাগিব দিনত 3বাৰ 4বাৰ কণীখিনি উলট পালট কৰি দিব লাগিব 2 নম্বৰ 14 দিন যোৱাৰ পিছত স্প্ৰে মেচিনে দি অলপ অলপ স্প্ৰে পানী দি স্প্ৰে কৰিব লাগিব 24 দিনৰ দিন 24 দিন বয়স যেতিয়া হ'ব কণীখিনিৰ 24 দিন বয়স যেতিয়া হ'ব তেতিয়া আপোনাৰ হাতেৰে উলট পালট কৰি দিব নালাগে স্প্ৰেটো কৰিব লাগিব স্প্ৰে 24 দিনৰ 14 দিনৰ পৰা আৰম্ভ হ'ব স্প্ৰে একেবাৰে যিদিনালৈ উঠা শেষ নহ'ব কণীখিনি স্প্ৰে কৰি থাকিব লাগিব দিনত 3বাৰ 4বাৰ মেচিনটো খোলা হয় খুলি পোৱালিখিনি ওলায় তাৰপিছত আপোনাৰ যিখিনি কণী থাকে তাতে ধুনীয়াকৈ স্প্ৰে কৰি আমি থৈ দিছোঁ এইটো চাওক উঠিছে মই এইটো উঠিছে মই দেখাই আছোঁ আপোনালোকক আৰু এটা কথা বন্ধুসকল এতিয়া হয়তো গৰম বেছি যাৰ কাৰণে কিছুমান কণী আপোনাৰ অটোমেটিক ওলাব নোৱাৰে পোৱালি ওলাব নোৱাৰে এইটো ভাঙি দিয়া হৈছে এইটো ভাঙি দিছোঁ গৰমৰ কাৰণে দুৰ্বল হৈ আছে পোৱালিখিনি তো কিছুমান কণী আমি হাতেৰে ভাঙি দিব লাগে ভাঙি দিয়াৰ পিছত অটোমেটিক আপোনাৰ পোৱালিখিনি কণীৰ পৰা ওলাই আহিব 3 ঘণ্টা 4 ঘণ্টা পিছত এইটো চাওক মই ওলাই দিছোঁ 3-4 ঘণ্টা পিছত এইটো ধুনীয়াকৈ ওলাই আহিব অটোমেটিক অকলে বৰ্তমান গৰমৰ কাৰণে বহুত কণী পেলনীয়া হয় বহুত কণী বেয়া হৈ যায় পেলাই দিব লাগে তো লাহে লাহে ঠাণ্ডা পৰিব লাহে লাহে ইয়াৰ পাৰ্চেন্টটো বাঢ়িব বৰ্তমান 40% এনেকে উঠি আছে পোৱালি তো এইবিলাক আমি এনেকে উঠাই পেলাই মই দেখাই আছোঁ আপোনালোকক উঠাই পেলাই এটা বৰ্ডিঙত ৰখা হয়
বৰ্ডিঙত ৰাখি 2 দিন 3 দিন ৰাখি তাৰপিছত আমাৰ এইবিলাক লোৱা মানুহ আছে, বেপাৰী আছে, তেওঁলোকক আমি ফোন কৰোঁ। এইটো ভাঙি দিছোঁ, এইটো চাওক তেজ ওলাইছে। এই তেজ ওলোৱাটো আপুনি গোটেইখিনি ভাঙিব নোৱাৰে, সেইটো অলপখিনি ভাঙি থৈ দিব লাগিব। নেক্সট টাইম আকৌ যেতিয়া 3-4 ঘণ্টা পিছত মেচিন খোলা হ'ব তেতিয়া সম্পূৰ্ণ ভাঙি দিব লাগিব। তো সেই বেপাৰীবিলাক আহি আপোনাৰ 2 দিন 3 দিন পিছত লৈ যায়। বৰ্তমান ইয়াৰ মূল্য এটা পোৱালিত 50 টকা কৰি বিক্ৰী কৰি আছোঁ আমি। কেতিয়াবা 55 হয়, 45 হয়, এনেকৈ মানে চাহিদা লৈ বজাৰ অলপ আপ ডাউন হৈ থাকে। এইটো চাওক মই বৰ্ডিঙত থৈছোঁ পোৱালিখিনি। এইখিনি হৈ গৈছে আৰু এইখিনি লৈ যোৱা বেপাৰী লৈ যোৱাৰ সময় হৈছে আৰু 2-1 দিনতে লৈ যাব। মই মোটামুটি 2000 কণী মেচিনত দিছিলোঁ। 2000ত মই মোটামুটি 700 মান পোৱালি হ'ব ইয়াত। বহুত % কম হৈছে বৰ্তমান গৰমৰ কাৰণে। অলপ ঠাণ্ডা যেতিয়া পৰিব তেতিয়া %টো লাহে লাহে বাঢ়ি যাব। বন্ধুসকল দেখিলে মেচিনৰ সহায়ত কেনেকৈ হাঁহ মুৰ্গীৰ পোৱালি উঠাব পাৰি। এইটো মেচিন হয়, এইটো মেচিন 2টা মেচিন মই বৰ্তমান বহাইছোঁ। 2টা মেচিনত 4000 কণীৰ কেপাচিটি আছে। এইটো মেচিন হয়। এইটো পোৱালি মই অলপ আগতে পোৱালিখিনি দিছোঁ। নোমবিলাক শুকুৱাই নাই, নোমবিলাক শুকুৱাৰ আগতে বাল্বৰ তলত থৈ দিব লাগিব, 100ৰ বাল্বৰ তলত। যদি ভিডিঅ'টো ভাল লাগিছে হাবিলুদ্দিন ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।